মাথো কোৱা হ'ব ৰাখলীলা তুমি কোৱা না এবাৰ মাথো কোৱা উঠ উঠ মাৰ্ডাৰ কৰিবি তই আৰু আমি হাত সাবতি বহি থাকিম তোক আজি মই তোৰ গাঁৱৰ দুটাকে ল'ৰাক মাৰি পেলাবলৈ হাত নকবি হা কওঁতে কি কৰে নাজানো কিন্তু তোক আজি মই মাৰি পেলাম ৰ'ব ছাৰ আপুনি কি কৰিছে ই মৰি থাকিব ছাৰ ই মোৰ ছোৱালীৰ সেন্দুৰ নোহোৱা কৰিছে ইয়াক মাৰি পেলাম তোক আজি ছাৰ প্লিজ 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 ছাৰ ছাৰ আহকচোন বহকচোন বহক ঐ বহ ইয়াত ছাৰ হয় মূল ছাছপেক্টক ধৰিলোঁ ছাৰ ইয়ে মাৰিছে 100% কনফাৰ্ম ছাৰ মই নাই মৰা ছাৰ প্লিজ বিশ্বাস কিয় নকৰে ছাৰ এই মনে মনে থাক ছাৰৰ খং উঠি আছে হয় ছাৰ অঁ ঠিক আছে ছাৰ ছাৰ অকণমান ৰ'বচোন এই কালে ফোন কৰিছ হা কালে ফোন কৰিছ হোটেল পাইছ হা হোটেল পাইছ এই ফোনটো লৈ আহক নহয় নহয় এই তোক মনে মনে থাকিবলৈ দিয়া নাই দে লওক ছাৰ দাদা আপুনি কিবা এটা কৰক তেখেতক বচাওক কি হৈছে মোক খুলি কোৱাচোন পুলিচ আহি এখেতক লৈ গৈছে কাৰণটো কোৱা নাই জানো ভালকৈ একোৱে নকলে মই শুইহে আছিলো উঠি অহা মানে পুলিচে এখেতক লৈয়ে গ'ল ঋষিগুণৰ মাৰ্ডাৰ কেছটোৰ বাবে নেকি সেইকাৰণেই হ'ব ইমান বাৰ ক'লো সেইবোৰত আৰু নোসোমাব কিন্তু মোৰ কথা নামানে এতিয়া কি হ'ব কিবা প্ৰমাণ পাইছে নেকি একোৱে নাজানো মই দাদা ব'লকচোন আমি থানাৰ পৰা আহোঁ এই গাঁওবুঢ়াৰ ভাৱটো আছে যে যাওঁ বুলিয়ে যাব নোৱাৰি কি চৰকাৰী দায়িত্ব যে চৰকাৰী মানুহৰ বাবে যলৈকে তলৈকে যাব নোৱাৰি কিন্তু পইচা যেতিয়াই তেতিয়াই ল'ব পাৰি কিয়নো কথাটো বঢ়াইছা মই নিয়মটোহে কৈছোঁ তুমি যাব নালাগে মই কিবা এটা ব্যৱস্থা কৰি আছোঁ কি কৰে কৰক দাদা এখেতক নিৰ্দোষী প্ৰমাণ কৰক কৰি আছোঁ মই কিবা এটা ৰ'বাচোন বাৰু তুমি টেনশ্যন নল'বা ৰ'বা হেল্ল' অঁ মই গাঁওবুঢ়াই কৈছোঁ বহক কি চাই আছে বহক ইয়াত কলিতা কওক ছাৰ এই সাপ আৰু নেউলক এনেকৈ একেলগে বেঞ্চত বহুৱাই থোৱাতকৈ দুইটাকে লকাপতে ভৰাই দিওঁ নেকি লাগে যদিও লাগক নালাগে নেকি ছাৰ এৰিলে আকৌ সিহঁতে কিবা কৰিব সেইটো অৱশ্যে হয় কিন্তু শাস্তি আকৌ এনেকৈও দিব পাৰি অঁ ছাৰ নালাগে নেকি ওপৰৰ পৰা আপোনালৈ প্ৰেছাৰহে আহিব ছাৰ কথা এটা সোধো নেকি সোধা মা ছাৰ আপোনাৰ মতে মাৰ্ডাৰটো কোনটোৱে কৰিছে বাৰু মোৰতো দুইটাৰ ওপৰতে সন্দেহ হয় এতিয়া আৰু ভাগ্যহে জানে মোৰ হাতত কোনটোক পেলায় তই মানুহ মাৰিবি আৰু মই ইয়াত বহি থাকিবলগীয়া হৈছে নিজৰ দুখ মোক দিবলৈ আহিছ মানুহ মৰা কামটো তোৰ মোৰ নহয়
তাক পাকি মাৰিছ তোক বিনা কাৰণত এনেকৈ বহুৱাই ৰাখিব আৰু তোক মিতিৰ খাবলৈহে মাতিছে তই কিন্তু লিমিট ক্ৰছ কৰিছ ৰত্ন চাবি নেকি মোৰ লিমিট ইয়াতে শেষ কৰি পেলাম অ' ছাৰ দেখিছে মোক শেষ কৰি দিম বুলি কৈছে এয়াই প্ৰমাণ ই যে মাৰ্ডাৰাৰ ইয়াৰ ওপৰত কেছ দিয়ক আৰু মোক যাবলৈ দিয়ক লাভ নাই ই এটাকো নেৰে দুইটাকে জেললৈ পঠিয়াব তই মাৰ্ডাৰ কৰিছ তই যা মই কিয় যাম মই নাই কৰা মাতাৰ কেনে ৰাতি মোৰ পৰা আলহী আহিছে ঘৰৰ পৰা মই ওলাই যোৱা নাই সঁচাই কৈছ তোক মিছা কম কিয় কোন হয় তই ময়ো ঘৰতে আছিলোঁ আমি দুইটাই যদি এটাইও মাৰা নাই তেন্তে মাৰিলে কোনে তই মাৰিছ ছাৰ দেখিছেনে দম দিছে চুপ কথা ক'বলৈ আহিছে চিন্তা নকৰিবি দে শান্তনা চব ঠিক হৈ যাব ক'ত গৈছিলে আপুনি ক'লৈ যাবি আৰু চাৰিওফালে ৰাস্তা বন্ধ কৰিলে ভগৱানে বাহিৰতে বহি আছিলোঁ ৰাস্তালৈ চাই আছিলোঁ সি আহিছে নেকি এনে আশা নকৰিবি নেকি জগত কি কথা কৈছে আপুনি দাদাৰ একো হোৱা নাই বুন্দাকে সকলোৱে মৰা বুলি ওলাইছিলে এতিয়াতো বুন্দাও হস্পিটেলত আছে জীয়াই আছে মেচিনেৰেহে উশাহ লৈ আছে মেচিন খুলিলেই চিতা জ্বলিব মই আপোনালোকক হাত জোৰ কৰিছোঁ এই বেয়া চিন্তাবোৰ নকৰিবচোন সঁচাটো কৈছো আমি আমাৰ হ'বলা দুখ লগা নাই হেৰি কপালখন এনেকৈ ৰাখিব জানো সেন্দুৰ অকণমান দি থব লাগিছিলে সেইটো আকৌ মোক সুধিব লগা কি আছে ইমান সময় সেন্দুৰ দিয়ে দিব লাগিছিলে ঐ না যাচোন মোৰ টেমাটো লৈ আগে পাপ চপাব খুজিছা কিয় শান্তনা পাপ মানে গিৰিয়েক ঢুকুৱা বোৱাৰী এজনীয়ে সেন্দুৰ লোৱাটো পাপ নহয় কি এনেকুৱা পাপ নকৰিবি অ শান্তনা ঋষি আত্মাই শান্তি নাপাব এবাৰ মাথো কোৱা হ'ব এইটো কাম কৰা নাই হেৰি আপোনাৰ মানুহটো কেনেকুৱা সেইটো মোক নতুনকৈ শিকাব নালাগে বেয়াৰ বাহিৰে ভাল একো কৰিবই নোৱাৰে ৰথিন বৰা জেল খাটি আহিছে নিজৰ কামৰ বাবে আকৌ ভুল কিয় কৰিব আপুনিয়ে কওকচোন সেইটো আপোনাৰ মানুহটোহে জানিব মানুহে এটা কথা মনত ৰাখিব এইটো কাণ্ড যোনেই নকৰক কিয় কোনো সাৰি নাযাব কোৰ্টে শাস্তি দিয়াৰ আগত মই শাস্তি দিম ৰথিন বৰাই কৰা বুলি সামান্যতে যদি ক্লু পালোঁ মুকলিকৈ কৈছোঁ ভাত এখন ভাঙিহে মই কোৰ্টত হাজিৰ কৰাম লাগে মোৰ চাকৰিয়ে যাওক নাই নাই আপুনি সেইবোৰ কৰিব নোৱাৰে বাট চাওক গম পাব কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ অঁ নদীৰ পাৰত জেনেৰেটৰৰ ব্যৱস্থা কৰক মই দুবাৰো আনিছোঁ ফাষ্ট ফাষ্ট ছাৰ ছাৰ শুনকচোন মই এখেতক লগ কৰিব পাৰিম নেকি শুনক নিজৰ লকাপত সোমাবলৈ মন নাই যদি আপুনি ইয়াৰ পৰা গুচি যাওকগৈ ছাৰ উতলি আছে কিন্তু যিকোনো সিদ্ধান্ত লৈ ল'ব পাৰে
মৰিলে বুলি সিহঁতি কিয় কব? নাই মৰা, সি আহিব, সি মোক এৰি ক'তো যাব নোৱাৰে। মা শান্তনা, তই এবাৰ সেই গৈ মুখলৈ চাচোন। তই এনেকুৱাখন কৈ থাকিলে মই গৈ কেনেকে চম্ভালিম কচোন? অ' মা, তুমি নিজকে চম্ভালাচোন। বৰ চেঞ্জ আহিলে, তোমাক এনেকে দেখিলে কি হ'ব? তাই তাৰ পালে কি বুলি কব? তাই কেনেকৈ কব তাই যে নিচিনাই? দীঘলীয়া নকৰোঁ, চিধা প্ৰশ্ন কৰিম, চমু উত্তৰ পালে ভাল পাম। প্ৰশ্ন যিয়ে নকৰক, উত্তৰ কিন্তু এটাই হ'ব। না ক'ম বুলি মানে আগতে সাজু হৈ আহিছে, প্ৰশ্ন নকৰোঁতেই। গুড। প্ৰশ্ন কি কৰিব মই জানো। কি প্ৰশ্ন কৰিম? ছাৰ, ইয়াৰ দিনা গৌৰীক ধমকি দিয়াৰ কাৰণে মানুহে উলিয়াইছে ঋষি আৰু বুনক মই এটেক কৰিছোঁ। একদম শুদ্ধ কথা। সাক্ষী প্ৰমাণ কিন্তু বহুত আছে তোৰ এগেইনষ্টত। কি সাক্ষী প্ৰমাণ? গৌৰী তাৰ লগত পলাই যোৱাৰ বাবে খং উঠিছিল, সেই বুলি কি মই মানুহটোক মাৰি পেলাম নেকি? আপোনাৰ ভায়েকে সিহঁতৰ উচতনিত পৰিয়ে চাৰেণ্ডাৰ কৰিছিল। তাৰ প্ৰতিশোধ ল'বলৈকো হত্যা কৰিব পাৰে। প্ৰতিশোধ বেলেগ ধৰণেও ল'ব পাৰি। কেনেকৈ? কেনেকৈ মানে, সিহঁতে মোৰ ওপৰত সিদ্ধান্ত লৈছিল যে মই ৰথিন বৰাৰ মানুহ। মিছা জানো? মিছাটো, মই ৰাইজৰ মানুহ। মোৰ আণ্ডাৰত থকা গাঁওকেইখনৰ দায়িত্বত মই আছোঁ। আজিলৈকে আপুনি কি দায়িত্ব পালন কৰিলে? আপোনাৰ গাঁৱত প্ৰভাত শৰ্মাৰ হত্যা হ'ল, কিবা কৰিলে? ববিতা বোলা ছোৱালীজনীক কোনোবা অপহৰণ কৰি ড্ৰাগছ খুৱাই দিলে। জগতৰ ওপৰত এটেক হ'ল, ঋষি আৰু গুণৰ ওপৰতো এটেক হ'ল। আপুনি কি কৰিলে? ৰথিন বৰাৰ হৈ উকিল বিচাৰি ঘূৰি ফুৰিলে। উকিল ধৰাটো আমাৰ অধিকাৰ, আৰু অপৰাধীক জেৰা কৰাটো পুলিচৰ অধিকাৰ। সন্দেহ সকলোৰে ওপৰতে আছে। এতিয়া গঁড়াললৈ কোন যায় সেইটো সময়েহে ক'ব। এবাৰ মাথো কোৱা হ'ব, ৰাখলো কোৱা হ'ব, ৰাখলিলা। শুন, তই ভয় অলপো নকৰিবি। মই ইয়াতে বহি আছোঁ। পানীলে ভয় কৰিবলৈ কিটো আছে? সাঁতুৰিবলৈ জানই দেখোন তই। ভয় নকৰিবি। মনত আছে নহয় মোৰ, তই সৰুতে পানীত নামিবলৈ ভয় কৰিছিলি যে। মই পাৰত থাকোঁতেই তই ভয় নকৰাকৈ নদীত সাঁতুৰিছিলি। ভয় নকৰিবি, মই আছোঁ। মই আছোঁ। তই পাৰিলে সোনকালে আহ। মাৰেহঁতে চিন্তা কৰি আছে নহয়।
শুনিছনে শুন সোনকালে মাৰেহঁতে চিন্তা কৰি আছে সোনকালে দাদা খবৰ পাইছে ন কোনখিনিত পালে তাক পানী খাইছে যদি বুকুত হেঁচি দিলে পানী ওলাই সৰুতে বহুত পানী খাইছে সি মই এনেকে হেঁচি দিওঁ মুখেৰে পানী ওলাই আহে আৰু ঠিক হৈ যায় ক'ত আছে সি মই হেঁচি দিওঁ দাদা শুনকচোন আমাৰ দুবাৰুৱে তাক বিচাৰি নাপালে এইটো খুলি ইয়াত মানুহ পৰিলে সাধাৰণতে নাবাচে তাৰ এইখনে চিনাকি সৰুতে বহুত সাঁতুৰিছে ইয়াত তাৰ একো নহয় ছাৰ আমি ঋষিক বিচাৰি আছো আপুনি এতিয়া ঘৰলৈ যাওক নাই মই আছো ইয়াতে নহয় নহয় দাদা যদি গৌৰী চেঞ্চ আহি আপোনাক বিচাৰে তেতিয়া যাওক কিবা খবৰ পালে মই আপোনাক জনাম হ'ব ঠিক আছে ভৰালি ছাৰ ছাৰ ফালে হওক কিবা চান্স আছেনে ছাৰ একো চান্স নাই ভৰালি ছাৰ ইহঁতক যাবলৈ দিয়ক ঠিক আছে ছাৰ ঐ তহঁত যা ছাৰ চাহ খাব নেকি নাই নালাগে ঐ ছাৰে কি কৈছে শুনা নাই যা ছাৰ মোবাইলটো থানাৰ পৰা যোৱা মানে বাচিছোঁ বুলি নাভাবিবি প্ৰমাণ পালেই চিধা প্ৰমাণ আপুনি বনাব লাগিব তেতিয়াহে আপুনি মোৰ বিৰুদ্ধে প্ৰমাণ পাব এই ঘটনাবোৰ যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা এটা প্ৰশ্নই মনলৈ আহিছে আগতে বেয়া আছিলোঁ কোনো খেলি মেলি নাছিল খালে দুগে পৰি থাকিলেও কাৰো একো নাযায় মোৰো নাযায় কিন্তু যেতিয়াৰ পৰাই ভাল হ'বলৈ চেষ্টা কৰিব তেতিয়াই প্ৰথমতে প্ৰভাত ছাৰৰ মাৰ্ডাৰ কেছটো জেললৈ যাবলগীয়া হ'ল আৰু এতিয়া মনত প্ৰশ্ন হয় ভাল হৈ থাকোঁ নে আগৰ দৰে বেয়া হৈ যাওঁ উত্তৰটো আছে নেকি আপোনাৰ ওচৰত উত্তৰ আপুনি কেনেকৈ দিব পাৰিব ভাল হ'ব চেষ্টা কৰিছোঁ যে চবেই হেঁচা মাৰি ধৰিছে আপোনালোকে কথা দিছোঁ যিমানেই হেঁচা মাৰি নধৰক মই কিন্তু আৰু বেয়া নহওঁ ভাল হৈ থাকিম কিমান হেঁচা মাৰি ধৰিব কিমান ভাঙিবলৈ চেষ্টা কৰিব কৰক একোডাল কৰিব নোৱাৰে প্ৰমাণ নোপোৱালৈকে তোক থামছ আপ প্ৰমাণ পোৱাৰ দিনাই কৰিম থামছ ডাউন বাকী ঋষি আৰু বুনক কোনে মাৰিলে কিবা গম পাইছে নেকি কি হ'ল এনেকে কি চাই আছে মই মাৰিছো বুলি ভাবিছে নেকি মইতো সেইটোকে ভাবি আছিলো এৰা কি কৰিছা ভালেই কৰিছা বহুত উৰিছিলে সিহঁত পাখি মই বেলেগকে কাটিলোহেঁতেন ঋষি কিন্তু মই মাৰা নাই সিহঁতক মোৰ পৰা লুকুৱাবলৈ কিনো আছে হে মই আৰু তুমি একেই ঐ আপোনাক মই কিমান বাৰ ক'ব লাগে মই নাই মাৰা পোন আৰু ঋষিক এবাৰ মাথো কোৱা হ'ব ৰাখ